হেল্ল' ফ্ৰেণ্ডছ, ৰান্ধনিশাল চেনেলটোলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ লাওৰ গুটিৰে বনোৱা মাছৰ জোল। যদি ৰেচিপিটো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোৰ তলত লাইক কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ইয়াৰ কাৰণে ৰৌ মাছ 5 পিচ নিমখ হালধি সানি লৈছোঁ। প্ৰথমতে মাছখিনি ভাজি ল'ম। ইয়াৰ কাৰণে তেলখিনি দি ভালদৰে গৰম কৰি ল'ম। মাছ কেইপিচ দি দিছোঁ। মাছখিনি মই ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম আৰু তেতিয়ালৈ বাকি থকা ইনগ্ৰেডিয়েণ্টছখিনি দেখুৱাই লৈছোঁ। ইয়াতে লাওৰ গুটি এমুঠি ভালদৰে ভিজাই ৰাখিছিলোঁ। আপোনালোকে নিভিজোৱাকৈও গুটিখিনি গ্ৰাইণ্ড কৰি চালি ল'ব পাৰে চালনীৰে। এইখিনি এতিয়া স্মুথ পেষ্ট হোৱালৈকে অলপ পানীৰ লগত গ্ৰাইণ্ড কৰিম। এয়া দেখিছে মিহিকৈ পেষ্ট বনাই লৈছোঁ। বাটি এটাত উলিয়াই সাইডত ৰাখি দিম। ইয়াৰ মাজতে মাছখিনি এবাৰ উলটাই লৈছোঁ। ৰেচিপিটোত আৰু প্ৰয়োজন হ'ব এটা বিলাহী। এইখিনিৰ পেষ্ট বনাই ল'ম। আপোনালোকে সৰু সৰুকৈ কাটিও ল'ব পাৰে। আদা আধা ইঞ্চিমান, জলকীয়া এটা, লগতে নহৰু 5-6 কোমান, পিঁয়াজ এটা মিডিয়াম সাইজৰ। এইখিনি পানী নিদিয়াকৈয়ে গ্ৰাইণ্ড কৰি ল'ম। পেষ্টটো ৰেডি হৈ গৈছে। বাটি এটাত উলিয়াই ৰাখি দিম। মাছখিনি প্ৰায় ভাজা হৈ গ'ল। বাটি এটাত উলিয়াই সাইডত ৰাখি দিম। ৰেচিপিটোত বহুত বেছি তেলৰ প্ৰয়োজন নাই, গতিকে তেল অলপমান কমাই লৈছোঁ। লগতে গেছৰ ফ্লেমটোও কমাই লৈছোঁ। এতিয়া ইয়াতে পাঁচফোৰণ অকণমান দি দিছোঁ। আপোনালোকে গোটা জিৰাও ল'ব পাৰে। হালধিৰ গুড়িখিনি দি ল' ফ্লেমতে মিহলি কৰি ল'ম। আৰু এতিয়া ইয়াতে গ্ৰাইণ্ড কৰি থোৱা পেষ্টখিনি দি দিছোঁ বিলাহীৰ। এইটো লগে লগে লৰাই ল'ব, নহ'লে জ্বলি যাব পাৰে। এতিয়া জিৰা গুড়িখিনিও দি দিছোঁ। এইখিনি 2 পৰা 3 মিনিটমানৰ কাৰণে ল' টু মিডিয়াম ফ্লেমত ফ্ৰাই কৰিম, যাতে মছলাখিনিৰ কেঁচা স্মেলটো গুচি যায়। মাজে মাজে মিহলি কৰি থাকিব। এয়া দেখিছে মছলাখিনিৰ পৰা তেলটো ছেপাৰেট হৈ পৰিছে, লগতে কালাৰো আহিছে। এতিয়া ইয়াতে লাওৰ গুটিৰ পেষ্টখিনি দি দিছোঁ। মিহলি কৰি ল'ব। গ্ৰেভিৰ কাৰণে পানী লৈ ল'ম। মই ইয়াতে 2 গিলাচ পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ হিচাপত ল'ব। গাঢ় কৰিব বিচাৰিলে পানী অলপ কমকৈ ল'ব পাৰে। মিহলি কৰি ল'ম। এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ লৈ ল'ম। নিমখখিনি দিও এবাৰ মিহলি কৰি ল'ম আৰু এইখিনি উতলিবৰ কাৰণে ৰাখি দিম ঢাকনিৰে ঢাকি। এইখিনি উতলি উঠিছে, ঢাকনিখন গুচাই লৈছোঁ। ভাজি ৰখা মাছ কেইপিচ দি দিছোঁ। এইখিনি প্ৰায় 5 পৰা 6 মিনিটমানৰ কাৰণে মিডিয়াম ফ্লেমত ঢাকনিৰে ঢাকি ৰাখি দিম। মাছ দিয়াৰ পিছত গ্ৰেভিটো অলপ সময় উতলালে বেছি টেষ্ট বাঢ়ে। কিছু সময়ৰ পিছত চেক কৰিম গ্ৰেভিটো কিমানখিনি গাঢ় বিচাৰে তাৰ হিচাপত চাই ল'ব আপোনালোকে। এইটো হৈ গৈছে। গেছৰ ফ্লেমটো অফ কৰি ল'ম, কাৰণ ঠাণ্ডা হ'লে এইটো আৰু অলপ গাঢ় হ'ব। ঢাকনিৰে ঢাকি কেইমিনিটমানৰ কাৰণে ৰাখি দিম। এইটো ৰেডি হৈ পৰিছে ছাৰ্ভ কৰিবৰ কাৰণে। কালাৰো আহিছে এটা ধুনীয়া, আৰু ঢাকি ৰখাৰ কাৰণে আগতকৈ গাঢ় হৈছে। বাটি এটাত উলিয়াই লৈছোঁ। এবাৰ বনাই চাব আপোনালোকেও। কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।
আপোনালোকে এতিয়াৰ পৰা ৰান্ধনিশাল চেনেলটো ফেচবুকতো ফ'ল' কৰিব পাৰে। ইয়াৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।